নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। 2020ক বিদায় দি সকলোৱে নতুন বছৰক আদৰণি জনাও আহক। নতুনক ন উৎসাহেৰে আদৰি লওঁ আহক। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। আজিৰ ৰেচিপিটো হ'ল তিলৰ সৈতে মাছৰ জোল। মই এই ৰেচিপিটোৰ বাবে এটা পিঁয়াজ, নহৰু কেইফুটামান, আদা, জলকীয়া দুটা, জিৰা গুড়ি, পাঁচফোৰণ অলপ, গৰম মছলা, তেজপাত দুখিলা আৰু নিমখ হালধি জোখমতে লৈ লৈছোঁ। মই তিলখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া শুকান কেৰাহীত অলপ সময় ভাজি ল'ম আৰু মিক্সি জাৰত মিহিকৈ পেষ্ট এটা বনাই ল'ম। তিলখিনি ভাজি ল'লে বৰ ধুনীয়া সুগন্ধ আহে আৰু খাবলৈও বৰ সোৱাদ হয়। মোৰ পেষ্টখিনি তৈয়াৰ হৈ গ'ল। এতিয়া মই গৰম কেৰাহী এখনত তেল দি দিছোঁ আৰু তাত মই পাঁচফোৰণ আৰু তেজপাত দুখিলা এড কৰি দিছোঁ। মই বনাই লোৱা আদা নহৰুৰ পেষ্টখিনিও ইয়াতে দি দিছোঁ। প্ৰায় 1 মিনিটমান সময় ৰঙচুৱা ভাৱ অহালৈকে পেষ্টখিনি লৰাই ভাজি থাকিব। তাৰপিছত তিলখিনি এড কৰি দি দিব। অলপ সময় ভাজিব, ধুনীয়া সুগন্ধ অহালৈকে। মোৰ তিলখিনি ভজা হৈ গৈছে। মই এতিয়া সামান্য পৰিমাণে ইয়াতে পানী এড কৰি দিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ জোখমতে পানী দি দিব। এতিয়া মই নিমখ হালধি জোখমতে ইয়াতে এড কৰাই দিছোঁ আৰু গৰম মছলা আৰু জিৰা গুড়িখিনিও ইয়াতে দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা ইয়াতে এড কৰাই দিছোঁ। কিছু সময় উতলিবলৈ দিব। এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ উতলি আছে। মোৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু নতুন ৰেচিপিবোৰ পাই থাকিবলৈ ওচৰতে থকা বেল আইকনটো দবাই থ'ব।